আমি জগতৰ ঈশ্বৰ হৈও সৰ্বকালেই দৰিদ্ৰ হৈ গ'লো। পাৰ্বতীয়ে অশেষ কষ্টৰ মাজেৰে আমাৰ সংসাৰ চলাই তাত আমাৰ আমাৰ পৰা বৰ লাভ কৰি জগতবাসী আজি সুখী হৈছে। তাতে আমি পৰম আনন্দ। আমার মন নাই আমি মায়ার অধীনে নষ্ট করলাম। प्रभु मोर नाथाकिल आपुनि मायार अधीन नहय बुली केनेকৈ কৰে নাৰদ प्रभु তুমি কাৰ মায়াৰ কথা কৈছা ভাবি কোৱাচোন। नारायण 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 विष्णु मायार কথা কৈছো प्रभु যি নারায়ণ বিষ্ণুৱে মোহিনী ৰূপ ধৰি অখুৰক অমৃত পালন কৰা বঞ্চিত কৰিলে সেই মায়াময় মোহিনী ৰূপ জানো আপুনি কেতিয়াবা দেখিছে মোহিনী ধৰিলে হয় प्रभु সঁচানে নাৰদ? সঁচা प्रभु সঁচা হলেও মই বিষ্ণুৰ মায়াক ৰোধ কৰিব পাৰিম। পিছে দয়াময় কথা আৰু এই কামৰ মাজত অনেক সময় সম্পৰ্কটো নাথাকিবও পাৰে। নাৰদ মই জিতেন্দ্ৰিয় মই কামদেৱক ভস্ম কৰি থৈছো। নাৰদ প্ৰভু মই আজি এই মুহূৰ্তত নাৰায়ণৰ কাষলৈ গৈ অকল মানুহ জীৱন্ত নোহোৱাকৈ নাৰায়ণৰ এই মোহিনী ৰূপ মই দৰ্শন কৰিছোঁ। আৰু আমিও প্ৰভু পৰম আগ্ৰহেৰে এই ক্ষণলৈ বাট চাই